দেখাই নাই স্কুল যাবৰে হ'ল মই তাক জগাই দিমগৈ ৰ স্কুল নাযাওঁ নেকি উঠচোন কি স্কুল নাযাওঁ নাযাওঁ কি ছাৰে মানে মাৰিলে নাজানো নিজকে কি বুলি ভাবে ছাৰে এইবোৰতো ছাৰে নিজে মহাভাৰত লিখি মোক সুধিছিল মহাভাৰত কোনে লিখিছিল তেওঁ মই ক'লো এতিয়া আপুনিয়ে লিখিছে তেওঁ মোক ছাৰে পুৰা মাৰিলে আজি মানে তই স্কুল নাযাওঁ নহ'লে তোক মই ভাতেই নিদিম হ'ব দে ভাত বনাব মই গা ধুবলৈ স্কুল যাওঁ দেখোন ক'ত যোৱা মই পঠাবা হ'ব তুমি স্কুল যোৱা স্কুল যাওঁ তুমি স্কুললৈ যোৱা নেকি মই আজি স্কুল নাযাওঁ দিয়া যোৱাকালি মামাৰ ঘৰত গৈছিলোঁ নহয় বিয়া খাবলৈ সেইবাবে মোৰ চাহটো লেতেৰা হ'ল আজি মই নাযাওঁ দিয়া স্কুল অহাকালিৰ পৰা যাম দিয়া হয় নেকি মোৰ স্কুল দেৰি হৈছে মই যাওঁ দিয়া এই পোৱালিহঁত মই এতিয়া ৰেষ্টা কৰিব লৈছোঁ মনে মনে থাকিব ৰুল নম্বৰ 1 বহি আছো দেখা নাই নেকি 2 ছাৰ দুবছৰ মূৰতে কি 3 yes sir 4 yes sir 5 yes sir ৰুল নম্বৰ 6 ইয়াত গ'ল ছাৰ হয় নাই কি বিয়াত গ'ল 7 নমস্কাৰ ছাৰ কি কালি আমি ক'ত আছিলোঁ ছাৰ আমাৰ বাটত আছে কি হ'ব তহঁতৰ মই সুধিছিলোঁ যে কালি আমি কি পঢ়িছিলোঁ পানী থকা জন্তু পাছ মিনিট সেইটো এনচাৰ মই ক'ব লাগে নে তহঁতে ক'ব লাগে ভেকুলী আৰু বাকীটা কোনে ক'ব ভেকুলী মায়েক ভেকুলী দেউতাক ভেকুলী বায়েক ভেকুলী খুৱায়েক ভেকুলী খুৰীয়েক তহঁতে চব পাৰিছ মোৰ তাকেচোন তহঁতে বেছিহে জান এটা সুধিম এতিয়া তোৰ নাম ঐ পালি উঠ তই ডাঙৰ হৈ কি কৰিবি আমি এনেকৈ কৰিম দেখাই মোৰ কৰি হয় দেই বডি আছে কিন্তু পাৰিবি কিন্তু তই ঐ কি কৈছ চাদা হৈ আছোঁ এই ভালে কৈছ মোৰ কাৰণেও লগ মা ঐ উঠ টিপু চুলতান কোনখন যুদ্ধত মৃত্যু হৈছে তাৰ শেষৰ যুদ্ধত মৃত্যু হৈছিল পাইছ দেখোন ব ঐ উঠ পোহনীয়া কুকুৰ তিনিটাৰ নাম কি বগা কুকুৰ ৰঙা কুকুৰ ক'লা কুকুৰ পাইছ এখন জানিব গাঁও স্কুল হয়নে হয় আপুনি বা কোন মই এজন অফিচাৰ আপোনাৰ স্কুলৰ পালিবিলাকক মই প্ৰশ্ন সুধিব আহিছোঁ হয় নেকি ঐ পোৱালিহঁত চাই কিবা কিনি প্ৰশ্ন সুধিব টপৰা টপি উত্তৰ দিবি দেই কি ছাৰ লাচিতে কিয় গড় কাটিছিল লাচিতে গড় কাটিছে তাৰ মোৰ ইমান ভাল বন্ধু সি মোক নক'বনে কি তই কচোন কিয় গড় কাটিছিল লাচিতে নাজানো ছাৰ মই এসপ্তাহ স্কুললৈ আপোনাৰ ল'ৰা ছোৱালী ইমান প্ৰশ্ন সুধিছে এটাও পোৱা নাই কি পঢ়াইছে পোৱালিহঁত তহঁতে এটা উত্তৰ দিব পৰা নাই আপুনি কওকচোন লাচিতে কিয় গড় কাটিছিল
মই 3 মাহমান স্কুলত ছুটিতে আছিলোঁ আৰু লাচিটোকো মই দেখা নাছিলোঁ। এতিয়া কেনে কওঁ আপুনিয়ে কওকচোন ছাৰ। অ' মানে আপুনিও নাজানে? মই আপোনাৰ স্কুলৰ ওপৰত মই একশ্যন ল'ম। মই যাওঁ। কালি দেখিছ লাচিতে গড় কাটিলে দায়টো পৰিলে মোৰহে। এতিয়া ছুটি দিছোঁ যা। স্কুলে মই যাব পাহৰি গ'লো মানে কাম কৰা মানে পাইছে নাই এইটো লাচি দেখোন। তই আজি কিয় স্কুল নগলি? ছাৰ যোৱাকালি মই মামাৰ ঘৰত বিয়া খাব গৈছিলোঁ, সেইকাৰণে সেইবাবে মই স্কুললৈ আহিব নোৱাৰিলোঁ। তই বাৰু কিয় গড় কাটিছিলি বাৰু ছাৰ কচোন? মই কচম কৈছোঁ ছাৰ মই গড় কটা নাই ছাৰ। ছাৰ মই আদুকাই কৈছোঁ ছাৰ গড় কটা নাই। অঁ তই সঁচা কথা নাই? হয় ছাৰ মই সঁচা কটা নাই। অঁ তাৰমানে অফিচাৰজনেই পাগল। মই যাওঁগৈ। ঠিকে আছে যাম গৈ।